মৰমৰ অকণিহঁত আজি আমি কিছুমান ডমেষ্টিক এনিমেল মানে ঘৰচীয়া প্ৰাণীৰ বিষয়ে আলোচনা কৰিম। ডমেষ্টিক মানে হৈছে যিবোৰ ঘৰত বাস কৰে। ডগ ডগ মানে হৈছে কুকুৰ। কুকুৰ হ'ল এটা পোহনীয়া জন্তু। কেট মানে হৈছে মেকুৰী। মেকুৰী ঘৰচীয়া বা পোহনীয়া জন্তু। ই মাছ খাই ভাল পায়। গট মানে হৈছে ছাগলী। ছাগলী এবিধ ঘৰচীয়া জন্তু, লগতে ই তৃণভোজী প্ৰাণী। হৰ্চ মানে হৈছে ঘোঁৰা। ঘোঁৰাও এবিধ পোহনীয়া জন্তু, লগতে ই তৃণভোজী প্ৰাণী। কাউ মানে হৈছে গৰু। গৰু এবিধ ঘৰচীয়া জন্তু, লগতে ই হৈছে এবিধ তৃণভোজী প্ৰাণী।